হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি এটা অন্য ব্লগলৈ ওলালোঁ আৰু আজি ব্লগটো কি হয় আপোনালোকক দেখুৱাই আছোঁ। আৰু আজি হৈছে নতুন বছৰৰ 1 তাৰিখ আৰু মোৰ ফালৰ পৰা সকলোকে হেপ্পী নিউ ইয়াৰ। আৰু আজি মই যাবলৈ ওলাইছোঁ ক'ৰ মন্দিৰত আপোনালোকক আৰু আহি পালোঁ আমি শৰাইঘাট দলং আৰু আমি আহিছোঁ গুৱাহাটী কামাখ্যা মন্দিৰত। আৰু আহি পালোঁ আমি জালুকবাৰী আৰু জালুকবাৰীত গাড়ী ৰখাই আছোঁ কামাখ্যা গেটলৈ যাবলৈ। আৰু গাইজ আহি পালোঁ আমি কামাখ্যা মন্দিৰৰ গেট আৰু এইখন হৈছে গেট আৰু এতিয়া আমি যাই আছোঁ। আৰু এয়া আমি প্ৰসাদ চাকি ধূপ চব কিনি ল'লোঁ আৰু এতিয়া আমি ভিতৰলৈ যাই আছোঁ। বলকতে আপোনালোককো দেখুৱাইছোঁ। আৰু এয়া চাওকচোন মানুহ চাওক, ইমান মানুহ, মানে নতুন বছৰ 1 তাৰিখ বুলি বহুত মানুহ হৈছে কামাখ্যা মন্দিৰত। আৰু আমি চাকি ধূপ জ্বলাই আহিলোঁ আৰু এয়া মানুহ চাওকচোন। আৰু গাইজ ইয়াতে ময়ো সেৱা কৰি ল'লোঁ। আৰু তো গাইজ এইখিনি আছিল মোৰ আজিৰ ব্লগটো। আৰু আপোনালোকে যদি চাই কিনে ভাল লাগিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা অন্য ব্লগলৈ আপোনালোকক সোনকালে মিলি আছোঁ। তো আজিলৈকে বাই বাই।